নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত খালী হোৱা পদৰ তালিকাৰ বিষয়ে ক'বলৈ আহিছোঁ। ইয়াতে টোটেল 11টা পোষ্ট খালী হৈছে আৰু পোষ্টকেইটাৰ নাম হৈছে ডিষ্ট্ৰিক্ট ৰিচোৰ্চ পাৰ্চন অৰ্থাৎ DRP, আৰু ইয়াৰ মাহিলী দৰমহা হৈছে 30,000 টকা। ফিক্স পে হয়। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইন ছ'চিয়েল ৱৰ্কত। আৰু 2 নম্বৰতে আছে মিনিমাম 3 বছৰ ছ'চিয়েল অডিট বিভাগত এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব, মানে ছ'চিয়েল অডিটত কাম কৰা হ'ব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটো হৈছে ইণ্টাৰভিউ হ'ব, লগতে ৰিটেন টেষ্ট এটা হ'ব। আৰু এপ্লাই প্ৰচেছটো হৈছে আপোনালোকে www.pnrdhcms.org যাব লাগিব। তাত আপোনালোকৰ ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোক 25 তাৰিখ লাষ্ট ডেট হ'ব।